নমস্কাৰ বন্ধু বান্ধৱীসকল মই আকৌ আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইটামান প্ৰশ্ন আৰু উত্তৰ আহকচোন আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত ইয়াৰ অপচনসমূহ হ'ল ক বাগিচা খ নগৰ পৰিকল্পনা গ নলা নৰ্দমা পদ্ধতি ঘ ভাস্কৰ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নগৰ পৰিকল্পনা 2 নম্বৰ প্ৰশ্নটো হ'ল মেঘদূত লিখিছিল ক কলহনে খ বৰামিহিৰ গ কালিদাস ঘ কৌটিল্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কালিদাস 3 নম্বৰ প্ৰশ্নটো হ'ল সূৰ্য মন্দিৰ অৱস্থিত ইয়াৰ অপচনসমূহ হ'ল ক পুৰী খ কুৰ্ণাক গ ভুৱনেশ্বৰ ঘ বৃন্দাবন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কুৰ্ণাক 4 নম্বৰ প্ৰশ্নটো হ'ল আৰ্য ধৰ্মৰ মূল কথা আছিল ইয়াৰ অপচনসমূহ হ'ল ক কৃষি কৰ্ম খ মেডিটেশ্যন গ ত্যাগ খ যুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ত্যাগ 5 নম্বৰ প্ৰশ্নটো হ'ল কুতুব মিনাৰ নিৰ্মাণ কৰাইছিল ইয়াৰ অপচনসমূহ হ'ল ইলতুৎমিছ খ হুমায়ুন গ কুতুবুদ্দিন খ আকবৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইলতুৎমিছ ধন্যবাদ